ডাষ্টবিন এণ্ড ফায়াৰ এৱাৰ্ডেড অলপতে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ 2022 অনুষ্ঠিত হোৱা চুটি ছবি মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে জামুগুৰিহাটৰ অন্তৰ্গত ধলাইবিল নিবাসী চুটি ছবিৰ নিৰ্মাতা বিশিষ্ট নাট্যকাৰ পৰিচালক শিশিৰ বৰঠাকুৰ 2022 বৰ্ষৰ এপ্ৰিল মাহত শ্বুটিং সম্পূৰ্ণ হোৱা চাইলেণ্ট শ্বৰ্ট ফিল্ম ডাষ্টবিনে এই বৰ্ষত দক্ষিণ ভাৰত আৰু পশ্চিম বংগত অনুষ্ঠিত হোৱা বোলছবি মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবিৰ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে আকাশ প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত এই ছবিখন অনলাইনযোগে ভাৰতৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰেৰণ কৰা হৈছিল সেই মৰ্মে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 12,000 চুটি ছবি প্ৰদৰ্শন কৰা হৈছিল আৰু তাৰ ভিতৰত ডাষ্টবিন আৰু ফায়াৰ নামৰ চুটি ছবি দুখনৰ পৰিচালক শিশিৰ বৰঠাকুৰে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰি সমগ্ৰ অসমৰ লগতে জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে চুটি ছবিত অংশগ্ৰহণ কৰা শিশু শিল্পী নিশান্ত বৰুৱা জিজ্ঞাসাৰ ডেকা সহ অভিনেত্ৰী পূৰবী হাজৰিকা আৰু বৃণাচিতা তামুলীৰ লগতে সহ পৰিচালক দীপক হাজৰিকাই চুটি ছবিত অভিনয়ৰ সমূহীয়া প্ৰচেষ্টাত এই সন্মান লাভ কৰিছে উল্লেখযোগ্য যে শেহতীয়াকৈ আৰু এটি বিশেষ বঁটা ফিল্ম মেকাৰ গ্ল'বেল শ্বৰ্ট ফিল্ম ফেষ্টিভেলত বেষ্ট লিড এক্টৰ হিচাপেও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আগন্তুক বৰ্ষত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ আধাৰত শিশু চুটি ছবি নিৰ্মাণ কৰাৰ পৰিকল্পনাৰ কথাও জানিব দিয়ে চুটি ছবি পৰিচালক শিশিৰ বৰঠাকুৰে ডাষ্টবিনখন যোৱা 2022 চনৰ এপ্ৰিল মাহত শ্বুটিং কৰিছিলোঁ এখন চাইলেণ্ট শ্বৰ্ট ফিল্ম এই ছবিখন মই আমাৰ আকাশ প্ৰডাকশ্যনৰ জৰিয়তে দি ভাৰতৰ বিভিন্ন জেগাৰ ফিল্ম ফেষ্টিভেললৈ পঠাইছিলোঁ অনলাইনৰ ফেষ্টিভেললৈ বহুকেইখনত পঠাইছোঁ তাত বহুকেইটা পুৰস্কাৰ লাভ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে এখন আছিলে বাংলা ফিল্ম ফেষ্টিভেল তাত শ্ৰেষ্ঠ নিঃশব্দ ছবি বেষ্ট চাইলেণ্ট পিকচাৰ হিচাপে বঁটা লাভ কৰিবলৈ সক্ষম হৈছোঁ তাৰপিছত বেষ্ট ড্ৰামা শেহতীয়াকৈ সাউথ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল এৱাৰ্ড 2022 দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ 2022ত এই ছবিখনৰ জৰিয়তে দি শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ মই সক্ষম হ'লোঁ এইখিনিতে মই ছবিখনৰ লগত জড়িত শিশু অভিনেতা অভিনেত্ৰীসকল জ্যেষ্ঠ অভিনেতাসকল লগতে মুখ্য হিচাপে ছবিখনৰ কেমেৰাৰ দায়িত্বত থকা সহকাৰী পৰিচালক হিচাপে দীপক হাজৰিকাৰ তেওঁলোকৰ সামূহিক প্ৰচেষ্টাতহে মই এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু সকলোকে মোৰ ধন্যবাদ থাকিল আৰু ইয়াৰ উপৰিও বিগত বৰ্ষত আৰু এখন চুটি ছবি জুই এই জুইখনৰ জৰিয়তে দি সৰ্বভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলোঁ আৰু বহুকেইখন চলচ্চিত্ৰ সমাৰোহলৈ এই ছবিখন ইতিমধ্যে পঠোৱা আছে আৰু সেইসমূহৰ বৰ্তমান জানুৱাৰীৰ পিছত চাগে তাৰ ফলাফল পাম বৰ্তমান এইখনে পুৰস্কাৰ লাভ কৰাৰ কাৰণে সকলোকে মোৰ টীমৰ সকলোকে লগতে আমাৰ সামাজিক বন্ধুসকলে যথেষ্ট সহায় কৰিছিলে চিনেমাখন ৰিলিজ হোৱাৰ পিছত বা আগত সকলোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ শোণিতপুৰৰ পৰা দুৰ্গা পটেলৰ ৰিপৰ্ট SN India 24